আংকে দিম যাব নোৱাৰিবি তহঁতি হা নাজানো কি নামটো অকল নাম অসমীয়া হ'ল নাম আপোনাৰ কি নাম তই অসমীয়া হ'ল না অসমত থাকোঁ হা চিং হয় বুলি তই তই শ্লোগান দে দে তহঁতক চাবলৈ নাই কিন্তু তহঁতৰ বাছৰ আমি দেখিব জানো তাৰ কেনেকুৱা হা তহঁতি বাছৰ ভাড়া 5 টকা কমাই দিয় আমি কেতিয়াবা বাছত গ'লে হা অসমীয়া মানুহক তহঁতি উঠাই নিয় নহয় শ্লোগান দে দিয়া দিবেন দিয় দিব নোৱাৰা যদি নোৱাৰা যাবলৈ বছ তাই কথা তাই গৈ থাক যদি শ্লোগান দিব নোৱাৰো যাব নোৱাৰো দিবেন দিয় দে শ্লোগান দে অসমীয়া হয় নহয় শ্লোগান দে আমিতো চিঞৰি মৰিছোঁ হা আমি ইউনিভাৰ্চিটিত পঢ়িব লাগে হা তলত মনত পেলাই দিব লাগে অসমীয়া কোন হয় চলা শ্লোগান দে আৰু যা দিবিনে শ্লোগান হা তই বাংলাদেশী নি নহয় তেতিয়াহ'লে অসমীয়া হয় নহয় শ্লোগান দে আৰু যা Bangladeshi go back. জোকে চিয়ৰ আমি জোকে চিঞৰিছো না বাংলাদেশী গো বেক উঠিল চিয়ৰ চবকে জনা এটা পেচেঞ্জাৰক জনা পেচেঞ্জাৰক জনা যে ইয়াত কি হৈ আছে চবকে জনা বাংলাদেশী সবে শুনিব লাগিব কিন্তু দেই চিয়ৰ বাংলাদেশী গো বেক বাংলাদেশী গো বেক চিয়ৰ সবে চিয়ৰ বাংলাদেশী গো বেক তই ক'লে চিয়ৰ নাই হিৰো তাতে চিয়ৰ তই ইয়াত শ্লোগান দে দে তই ৰাজীৱ সিং তো শ্লোগান দে অসমীয়া জিন্দাবাদ ক অসমীয়া জিন্দাবাদ ভালকে ক অসমীয়া জিন্দাবাদ কবিনে ক অসমীয়া জিন্দাবাদ ক অসমীয়া জিন্দাবাদ ভালকে ভালকে আৰু চিঞৰ বাংলাদেশী চিঞৰ বাংলাদেশী গো এটা মানে চিঞৰ চিঞৰ ভইচ কৰ চিঞৰ বাংলাদেশী গো বেক চিঞৰ আৰু চিঞৰ ভইচ কি হ'ল তোৰ নহয় সেইবিলাক চিঞৰ নহ'লে কথা বেয়া হ'ব কৈছোঁ চিঞৰ চিঞৰ কপি চাগিলে চিঞৰ চিঞৰ আৰু চিঞৰ বাংলাদেশী গৈ কি কৈছ ক ভালকে কৈছোঁ গো বেক আৰু চিঞৰ গো বেক বাংলাদেশী গো বেক যা